নিৰ্বাচন আহিলে কিছুমান মানুহ যেন নোহোৱা হয় হয় অকল মানুহ বুলি নহয় কিছুমান সংগঠন বা কিছুমান প্ৰতিষ্ঠানো নোহোৱা হয় যেন নতুন কইনা ন কইনা হয়নে ঠিক তেনেদৰে আমি লক্ষ্য কৰোঁ যে নিৰ্বাচনৰ আগত মানে নৰ্মেল দিনবিলাকত আৰু কিছুমান দল সংগঠনে খুব চিঞৰি থাকে সংবাদ মাধ্যমৰ একদম শিৰোনাম দখল কৰে কিন্তু যেতিয়া নিৰ্বাচন আহে তেতিয়া তেওঁলোকৰ ইছ্যুবিলাক ওলাই নাহে বৰ লাজৰ কথা আজিলৈকে অসম চুক্তিৰ ৬ নং দফাৰ কথা নোলালে বৰ লাজৰ কথা খিলঞ্জীয়াৰ সুৰক্ষাৰ কোনো কথা নাই তাতকৈ অধিক লাজৰ কথা আজি প্ৰায় ২০ বা ১০টা বছৰে কৈ থাকিলে যে আমি বাংলাদেশী খেদিম কিন্তু আজিলৈকে তাৰ কোনো ফল আমি দেখিবলৈ পোৱা নাই আৰু কিমান এই জাতিটোক প্ৰতাৰণা কৰি থাকিব আপোনালোকে নিজে এবাৰ ভাবি চাবচোন কাৰণ আমাৰ ব্ৰেইনটো সকলোৰে একে কেৱল চিন্তা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে কোনে কেনেকৈ ভাবে কিন্তু এটা কথা ঠিক যে এই নিৰ্বাচনৰ সময়ছোৱাত আমি অসমীয়া জাতিটো পিছ পৰি আছোঁ নেকি নে অসমীয়া জাতিটোৱে যিবিলাক দাবী উত্থাপন কৰিব লাগিছিলে সেই দাবীবিলাক এতিয়ালৈকে উত্থাপন কৰিব পৰা নাই কাৰণ আমাৰ তেনেকুৱা এখন বিশেষ প্লেটফৰ্ম নাই কিন্তু প্লেটফৰ্ম আছে আমাৰ কি জানেনে আপোনালোকৰ আৰু মোৰ বা আমাৰ এই বহুমূলীয়া ভোট সেইটো কাৰণে ভোট দিবলৈ যাব আৰু যেতিয়া ভোট দিব EVM মেচিনত যেতিয়া বটনটো টিপি দিব তেতিয়া বহু কথা ভাবিব যে অনাগত দিনবোৰত আমি এখন সুস্থ অসম পামনে নাই কি হ'ব খিলঞ্জীয়া অসমীয়া জাতিটোৰ ভৱিষ্যত অলপ ভাবি চাবচোন